নমস্কাৰ বন্ধু বান্ধৱী, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মই ব্ৰইলাৰ চিকেন বনাব লৈছোঁ। তেন্তে চাই থাকিব মই কেনেকৈ বনাওঁ, মই দেখাই আছোঁ বাৰু। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গোটা ব্ৰইলাৰ, এতিয়া কাটা নাই, কাটিব লাগিব। ভাবিছোঁ আজি ব্ৰইলাৰ চিকেন বনাওঁ বুলি। এইটো তেন্তে চাই থাকিব মই কেনেকৈ বনাওঁ, আপোনাক দেখাই আছোঁ। এয়া মাংস কাটি হৈ গ'ল। এয়া মাংসখিনি অলপ নিমখ আৰু হালধি দি সানি ৰাখিছোঁ। এয়া আলু, এয়া পিঁয়াজ, আদা নহৰু পিচি আছে মিক্সিত, তাৰপিছত বনাই মই দেখাই আছোঁ। এইফালে কেৰাহী গৰম কৰিছোঁ, আজিও জুইতে বনাইছোঁ। এয়া তেল দিছোঁ। এইফালে পিঁয়াজ, আদা নহৰু পেষ্ট, আলু, এয়া মাংস। ইফালে তেল গৰম হৈছে, এতিয়া দিম পিঁয়াজ। পিঁয়াজটো ভালদৰে ভাজি লওঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰিছে, এতিয়া দিম আদা নহৰু আৰু কেঁচা জলকীয়া 3টামান দিছোঁ, তাৰ পেষ্ট। এইখিনি অলপ ভালদৰে ভাজি লওঁ। এতিয়া দিম অলপ সেই পানী, আদা নহৰু পিছা মিক্সিত পানী থকা পানীখিনি দিম, যাতে মছলাখিনি জ্বলি নাযায়, মানে আদা নহৰুখিনি জ্বলি নাযায় আৰু। এতিয়া দিম অলপ হালধি দিম। এতিয়া সেই মছলাখিনি মানে আদা নহৰু পেষ্টখিনি দিয়া হৈ গ'ল, ভালকৈ এতিয়া মিক্স হৈ গ'ল। এতিয়া দিম মাংসখিনি। ভালদৰে ভাজি লওঁ মাংসখিনি, দেখাই আছোঁ আপোনালোকক। এতিয়া অলপ দিম ধনিয়া পাউডাৰ দিম। বেছি মছলা নিদিওঁ, অকল ধনিয়া, জিৰা আৰু ৰেড চিলি অলপ দিম। ধনিয়া দিয়া হৈ গ'ল। এতিয়া দিম জিৰা পাউডাৰ অলপ বেছিকৈ দিম। এতিয়া দিম ৰেড মিক্স পাউডাৰ। হৈ যাব। তেজপাত দিব পাহৰিছিলোঁ, এয়া তেজপাত দুখিলা দি দিওঁ। এতিয়া মাংসটো ভালদৰে ভাজি লওঁ, তাৰপিছত পাছত দেখাই আছোঁ আপোনালোকক অলপ পাছত। মাংস ভাজি আছোঁ। এতিয়া অলপ পানী দি ভাজিম, অলপ পানী দিওঁ। ধোঁৱা বেছি হৈছে কাৰণে ভিডিঅ'টো ভালকৈ দেখা পোৱা যোৱা নাই আৰু। এতিয়া দিম সেই মাংসত আলু দিম, আলু দিছোঁ।
এতিয়া নিমখ অলপ নিমখ দিম, কাৰণ আগতে নিমখ দি আছিলে, সেইটো কাৰণে অলপ দিম নিমখ। এয়া মাংস হৈছেগৈ আৰু মাংসত এতিয়া পানী দিব হৈ গ'ল। মাংস সিজিলে বহুতখিনি, এতিয়া পানী দিওঁ। অলপ গ্ৰেভি টাইপৰ বনাম। এতিয়া ভালদৰে সিজিব দিওঁ আৰু আলুখিনি ভালকৈ সিজি লওক। মাংসখিনি চাওঁ হৈছেনে নাই হোৱা। এবাৰ এয়া মাংসৰ পৰা উতলি আছে। অলপ টাইম পানীটো অকণ শুকাই লওক, তাৰপিছতে আৰু মই দেখাই আছোঁ লাষ্ট মুহূৰ্তত। এয়া মাংস ৰেডি হৈ গ'ল, গৰম গৰম চিকেন কাৰী। এতিয়া খোৱাহে কথা আৰু।